हेलो गाइस गुड मर्निंग पुनरबार स्वागतम मर्निटी मिनी ब्लगলৈ আৰু যোৱাকালি বাহঁতৰ ঘৰলৈ আহিছিলোঁ আৰু আহি পাই ভিডিঅ' কৰা নহ'লে কি কাৰণে আহিছিলোঁ মানে আজিৰ পৰা পোৱালি দুটাৰ পৰীক্ষা আৰু সেই পায়স দিবলৈ অকণমান নিয়ম কৰিছিলে তাকে বাই মাতি পঠিয়াইছিলে আৰু আহিছিলোঁ বাহঁতৰ ঘৰলৈ তো কালি নিয়মটো হৈ গ'ল তাৰপৰা গধূলি যোৱাৰ কথা আছিলে তাৰপৰা যোৱা নহ'লে তো থাকি দিলোঁ আৰু এতিয়া ৰাতিপুৱা ওলাইছোঁ পোৱালি দুটাক স্কুললৈ লৈ যাওঁ বা আৰু মই আৰু এইফালে কালি পায়স বনাইছিলোঁ তাৰে অকণমান ভিডিঅ' কৰি থৈছিলোঁ তো এয়া আপোনালোকক দেখুৱালোঁ আৰু পায়স বনাব নাজানো আজিলৈ দুবাৰ বনাইছোঁহে আৰু পায়সখিনি বহুত ধুনীয়া হৈছিল খাবলৈ সকলোৱে কৈছে আৰু এইফালে মাটিকলি আৰু এয়া আমি ওলালোঁ যাবলৈ আৰু সকলোৱে আশীৰ্বাদ কৰিব দুয়োৰে পৰীক্ষা যাতে ভালে হয় আৰু সদায় আশীৰ্বাদ কৰি ৰাখিব আমাৰ দুটা ভাগিনক আৰু এইফালে পদূলিটো ওলাই আহিছোঁ অলপমান তাৰপৰা আমি টমটমত যাম এডোখৰ আৰু টমটম পাই গ'লোঁ এতিয়া আমি বজাৰৰ মাজেৰে আহি আছোঁ স্কুলখন বেছি দূৰতো নহয় ওচৰতে আৰু এইফালে ষ্টুডেণ্টবোৰ গৈ আছে যিহেতু মেট্ৰিক পৰীক্ষা হৈ আছে আৰু তাহাঁতক স্কুলত থৈ মই ঘৰলৈ গুচি আহিলোঁ আৰু এইফালে মায়ে মাছ ধৰিছিলে দুজনী আৰু আমি মানুহ তিনিটা মা পাপা মই ভণ্টিও নাই তো এইফালে মই বনাম তো এইফালে সকলোবোৰ যোগাৰ কৰি লৈছোঁ মাছ ফ্ৰাই কৰিবলৈ ভয় লাগে তো মায়ে কৈছে একো নহয় কৰ আৰু তো এয়া এইফালে নিমখ দি লৈছোঁ হালধি দি লৈছোঁ আৰু ঠিক আছে তেন্তে চাই থাকক ভিডিঅ'টো আৰু ভাত পানী খাই বাহঁতৰ ঘৰলৈ থ'বলৈ আহিলোঁ বাহঁত ওচৰৰে নবৌজনী ঘৰলৈ আহিছিলে আৰু এইফালে আমাৰ পৰীক্ষা দি আহিলে পোৱালি দুটা আৰু এইফালে বৌ পোৱালিটো আজিৰ মিনি ব্লগটো চাই মই কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু এনেকৈ মোৰ মৰম সদায় দি যাব সকলো ভালেই থাকক বাই বাই।